গুড ইভিনিং এভৰিৱান। কি কৰিছে আপোনালোকে? কি খবৰ? ভালনে? আপোনালোকে বাৰু আবেলি সময়কণ কেনেকৈ পাৰ কৰে? যেন মানে আজৰি হোৱা সময়কণ আৰু কাম বন কৰি। মই এনেকৈ আজৰি সময়কণ পাৰ কৰোঁ। মোৰো এটা সপোন আছে, এখন কিতাপ লৈছোঁ পঢ়িবৰ কাৰণে, লগত এখন ডায়েৰী, পেন এটাও লৈ লৈছোঁ, আৰু গ্ৰীণ টি একাপ। আমি আজৰি পোৱা সময়কণ আমি ভাল লগা কিছুমান কাম কৰিব লাগে, নহয় জানো? আজৰি পালোঁ বুলিয়েই ওলাই গৈ দুজন তিনিজনী গোট খাই বহি লোকৰ কথা আলোচনা কৰি কি লাভটো হ'ব, হয়নে? আমি কিতাপ এখন পঢ়িলে কিবা এটাতো জানিব পাৰিম, শিকিব পাৰিম। আৰু আজৰি সময়কণ আজৰি কাম বন কৰি, ঘৰত কিমান কাম থাকে, কাম বন কৰি আজৰি হৈ নিজৰ ভাল লগা কিছুমান কাম কৰিব লাগে। নিজৰ ভাল লগা কামবিলাক কৰিলে ভাল লাগে। মই এনেকেই পাৰ কৰোঁ, ভাল লগা কামবোৰ কৰোঁ, মানে মোৰ নিজৰ ভাল লগা কামবোৰ। এনেই ওলাই গৈ কথা পাতি এইবিলাক টাইম মানে হেৰি নকৰোঁ আৰু নষ্ট নকৰোঁ।